हेलो गाइस কি খবৰ আপোনালোকৰ আজি বতৰটো অকমান ভালে বেয়াৰ মাজতে আমাৰ মাজত উপস্থিত হৈছে এজন বিশেষ ব্যক্তি আপোনালোকে ব্যক্তিজনক দেখিলে চিনি পাবই চাগে অলপ দিনৰ আগত দেখিছিলে এটা ভিডিঅ'ত মানে কালি নেকি ন মানে কালি দেখিছিলে ভিডিঅ' এটাত তাৰ এন্টিটো দি দিওঁ তাক আপোনালোকে চাওক এই তোলাটো দেখ বাৰক কোৱা আকৌ হেল্ল' গাইজ বুলি কৈছে আপোনালোকক তাৰ বাহিৰে তাৰ বিষয়ে আৰু কিবা কিবি ক অকণমান ক'ব নাই গাইজ ক কিবা এটা কেলা মোবাইল হেল্ল' গাইজ মই ছিংগল আছোঁ কোনোবা যদি লয়েল ছোৱালী আহিব পাৰা মই এডিটো মিষ্টাৰ এৰেন বুলি আছে সেইটোৱে মিষ্টাৰ এন কি বুলি কয় মিষ্টাৰ এৰেন এণ্ডা নৰক খোৱা বুলি আছে ইয়াত নৰক খোৱা বুলি আছে মিষ্টাৰ কি ৰেন কি মিষ্টাৰ কি কয় ৰে একাউণ্টটো ভালকে কয় ৰে ন তেতিয়া আপোনালোকে বুজি পাব তাৰ একাউণ্টটো কি বুলি আছে সিঙ্গল বুলি আছে এটা গড 25 সিঙ্গল নহয় কি মিষ্টাৰ ৰেন কি মিষ্টাৰ এৰেন দা বাবু দা ৰেন একাউণ্টটো কি বুলি আছে আপোনালোকে চাব তাক ফ'ল' কৰিব ইনষ্টাগ্ৰামত ন ফেচবুকত কি বুলি আছে বিকাশ জ্যোতি নাথ হয় বিকাশ জ্যোতি নাথ বুলি আছে আপোনালোকে ফেচবুকত চাব ইনষ্টাগ্ৰামত চাব ৰেন মিষ্টাৰ সেইটো কেনেকুৱা লাগিছে আমাৰ নতুন জেগাত আহি তোমাৰ কেনেকুৱা লাগিছে অনুভৱ মই এটাই ক'ম বাৰিষাটো মানে বতৰটো ৰোমান্টিক ন চুলিডাল ভাল লাগিছে কিন্তু ব্ৰইলাৰৰ ফিচাৰটোৰ নিচিনা বনাইছে চুলি মুখে লাগিব এতিয়া আৰু মুখে লাগিব সৰি বস্তুটো দাদা ক'ৰ আহিলে যায় নেকি এয়া এনেই ব্লগ এটা বনাব আহিলোঁ চিনি জানি নোপোৱা মানুহক পাগলৰ নিচিনা মাতিব বিচাৰি দিছে ৰাস্তাত চিনিয়ে নাই এইটো মানুহ চিনি পাওঁতে মানুহটোৰ নাম কি কচোন বাৰু মানুহটোৰ নাম হৈছে পেলাইমৰা গাঁও মধ্যপ্ৰদেশৰ পিতেক মানুহটো চিনি জানি নাপায় এনেই পাগলৰ নিচিনা উল্টা পুল্টা চহে পাবি কি কচোন ক তই জানো মানুহটোৰ নামটো কৈ মানুহক গাইজ ক'ব মানুহক মানুহে নামাতি কাক মাতিব গৌক মাতিম নেকি মাতে মানুহে মানুহক মাতিব লাগে চিনি জানি নোপোৱা মানুহক এনেকৈ মাতিব নালাগে মাতিবই লাগে গাৰ্লফ্ৰেণ্ড আছেনে নাই তোৰ মোৰ গাৰ্লফ্ৰেণ্ড নাই কিয় মিষ্টাৰ ৰেনৰ গাৰ্লফ্ৰেণ্ড নাই বোলে আছে গাইছ এনে কৈছোঁ আছে এজনী আছে নামটো কি কয় এজনী নহয় দুজনী আছে নামটো কৈ দে কি সৰস্বতী আৰু প্ৰিয়ংকা হেল্ল' গাইছ মিষ্টাৰ ৰেনক মানে মই ৰাস্তাটোদি লগ ধৰিছোঁ মানে এইখিনি আমাৰ অলপমান বাঁহতলী এৰিয়া সেই ৰাস্তাটোদি তাক লগ ধৰিছোঁ সেইটো ৰাস্তা দি আহিবৰ কাৰণে ভয় খাইছে মিষ্টাৰ ৰেনে মানে এইটো কাৰণে ভয় খাইছে মই কিবা কৰিম বুলি ল'ৰা মানুহ তোক মই কি কৰিম তই ভালকৈ আহিব লাগে হয়নে নহয় এইটো মিষ্টাৰ ৰেনকৈ অলপ পিছে আহি আছে ৰাস্তাটো মানে আমাৰ এইটো ৰাস্তা ইমান এটা ভাল নহয় ভালেই কিনো বেয়া এয়া চাওকচোন কি ধুনীয়া পৰিৱেশ মিষ্টাৰ ৰেনৰ আইফোনত পোৱা নাই আইফোন ন তোৰ আইফোন 14 Pro Max এই বন্দিতা যে মৰিগাঁও যে বন্দিতাৰ বিষয়ে কিবা এটা কবি নেকি এই তোক যে গৌৰ চুৰ বুলি যে হাঁহিছিলে যে বন্দিতাই তাইক মই এটা কথা ক'ব খোজোঁ তোক চৰ দিম আৰু এজনী জিন্তিৰ কথা পাতিছিলোঁ মোৰ যে আগতে মোৰ গাৰ্লফ্ৰেণ্ড এজনী আছিলে যে জিন্তি বুলি যে তাইৰ লগত যে কথা পাতিছিলোঁ যে জিন্তিৰ বিষয়ে কিবা কবি নেকি জিন্তি মানে মাকক দিয়া চল আছিলে জিন্তি নহয় নিপাহে মাকক দিব বিচাৰিছে মাকক দিয়ে কেলা এই বালভিৰ আছে থচোন অসভ্যবিলাক সি মানে অকণমান লাজ কৰে কেমেৰা আগত ওলাবৰ কাৰণে নতুন ন সেইকাৰণে কেমেৰাত ওলাবৰ কাৰণে বহুতখিনিয়ে লাজ কৰি আছে তেওঁ লাজটো তাক ভাগি দিব লাগিব ছোৱালী মানুহৰ যিহেতু যেনেকুৱা ল'ৰা মানুহৰ যিমানে যি নহওক অকণমান হ'লেও লাজ থাকিবই হয়নে তাৰ চুলিটো চাওক হেয়াৰ ষ্টাইল এনেকুৱা হেয়াৰ ষ্টাইল কোনোবাই দিব পাৰিলে কিমান টকা খৰচ হ'ব তই ইনচাল্ট বেয়া দি আছ ৰ এনেকুৱা হেয়াৰ ষ্টাইল চাওক গাইছ 50 টকা भाई यहाँ पे क्या हो रहा भाई ये कहाँ फंस गया भाई हाँ बेलेग এটা পোষ্ট टेक्नोलॉजी এবাৰ বেলেগ এটা দে এইফালে ঘূৰি দে অকল সেইকেইটাই উঠাই পিনি খেলা বহিয়ে ললি যে এবাৰ বেলেগ এটা দে এই হলা থকা দে আবে তুই এখন তুই হেল্ল' সেয়া গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে দেখিছেনে দাদাই সেইফালে ঘূৰি দে कहाँ फंस गया भाई मैं লাভ ইউ